নাই 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 মিছা কথা আছে স্যার কথাটো দেখুৱাই আহিব বলক আমি হিৰ গল নহয় দাদা আমি হেড গল চিনি নাপাও আমি পথৰত থাকে নহয় আমি মানুহৰ মুখ শুনিছো এই চুৰ হতক মই পিটকা দিব বিচাৰো কিয় নহয় দাদা কিয় আমি কথা কয় কিয় কথা কয় আৰু হিয়াক চন্দনৰ সামান পথৰত থাকে বুলি কোন ভাই আপুনি কি কৈছে ক'ত আছে এটা ক'ব আজি বহুত দিনৰ আগত কথা পাতে না মোবাইল সুবাইল তালকে না তাৰ লগত মোবাইল সুবাইল একো নহয় আপোনাৰ কেনেকৈ নহয় না মই ঘৰ চিনি নাপাওঁ দাদা বিশ্বাস কৰক সি যদি ভাল হোৱা নাই তেতিয়া সি মোৰ এৰিয়াত আহিব নোৱাৰিব মই 1 নম্বৰ ভাড়া থাকোঁ আৰু সি ক'ত থাকিব নাথাকিব এইটো মোৰ কোনো দায়িত্ব নাই আৰু যদি আহিব মই চেষ্টা কৰিম তাত গৈ কিনে সুধিলে পাই যাব আৰু যদি মোৰ কথা হৈছে একদম মাৰি দিব কিয় একবাৰ মই নিজে পুলিচৰ হাতত ধৰাই দিছো কথা না জীৱনকাৰী অংশটো বহুত লাখ টকা নিছে তাৰটো হেৰি লৈ যায় কি কয় ড্ৰোন কেমেৰা নিলে ড্ৰোন কেমেৰাটো 3 লাখ কালি কৈছে থানা দেখাই দিছে মই আজি যাম থানালৈ কালি লিখি দি আছে মই দাসে এবাৰ মাতিছিলে মই যাম থানালৈ জীৱনে দিলে নে ৰিটাৰ্ণ ভালকৈ চোৱা সেইটো বাৰু নহয় আজি আহা যিটো হয়তো ক'ত কোচোন খাৰা হয় কালি বগা চোলা পিন্ধিছে কালি তই বগা চোলা পিন্ধিছিলি না পচা বুলি এটা এইটো ইহে আছিলে নেকি হয় ইহে আছিলে কালি বালিয়াটো আৰু এটা অলপ ইয়াতকৈ ক'ত বস্তু দিছে ক'ব কৈছে এতিয়া জেগাটো ক'লে বস্তু চালে ধৰা পৰি যাব ন কি আহিছিলে না সেইদিনা নহয় কালি সিয়ে আহিছিলে কালি হাতটো চিনি পাইছে নেকি চাইকেলখন আউজাইছিল সিহঁতি ভিতৰৰ পৰা এটা মেচিন ওলাই আনিছে বাহিৰলৈ সিহঁতি সুধিছে কাক বিচাৰিছে মই বোলো পবিত্ৰ ছাৰক বিচাৰিছোঁ গাখীৰ লৈ বোলো পবিত্ৰ ছাৰক বিচাৰিছে আহিছে নেকি তাৰপিছত বোলে নাই আহি আছে আমাক ঘৰ চাফা কৰিব দিছে বাছ ওলাই ভাই নোলাওঁ আমি গুচি গ'লো আৰু ইমান ৰ'দ আপুনি সেইদিনা গৈ পেলাই দেখিছিলে কালি মই গৈ দেখা পাইছোঁ তাৰমানে বস্তু এটা ইনভাৰ্টাৰটো মানে বাহিৰলৈ ওলাইছে ওলাওঁতে মই সিহঁতি মোক সুধিছে কাক বিচাৰিছে মই ক'লো যে পবিত্ৰ ছাৰ গাখীৰ লয় মই গাখীৰ দিবৰ কাৰণে আহিছে নেকি চাবলৈ আহিছোঁ বোলে আহি আছে ট্ৰেইনত আমাক ঘৰ চাফা কৰিব দিছে মই ওলাই গুচি গ'লো আৰু ইমানটোৱে আৰু মই চুৰ বুলিতো নাজানো না এটাটো হয় এইটো নহয় কিন্তু আৰু অলপ শকত মানে অলপ ওখ শ্লাইট ওখ এটা ইয়াত কৈ অলপ তাগৰা আছে আৰু পুৰা লং পেণ্ট চাৰ্ট পিন্ধা আছে এইফালতো বহি থকাটো সেইটো হয় তাৰপিছত মই গুচি গ'লো আৰু মইতো আৰু ইমান ৰ'দ গাখীৰ দিয়া মানুহ আৰু বেলেগক গাখীৰ দিব লাগে মই গুচি গৈছো নহয় দাদা মই নাম কি মোৰ নাম হৈছে ৰাজু ৰাজু মুছলিম হয় আলি কি তুমি কি কৰা কোনে চুৰ কৰে এইটো পচা কৰি মানটো হয় তো কালি বোলে ছাৰৰ ঘৰত চুৰি হৈছে কালি বোলে আহি কিনে চুৰি কৰিছে কালিতো মই গোটেই দিন ঘৰতে আছিলো মই অহা নাই এতিয়া আজি আহিছো মই অলপ ইফালে আহিছিলো পইচা পোৱা একজন তাত ল'ব আহিছিলো পিছত ইফালে অলপ লাফৰা হৈ আছিলে ইফালে চাইছো অলপ উঠি পাৰি কিনে চাইছিলো মই আৰু কৈ আছো পইচা যোনটো মানুহ লৈ গ'ল এইটো মানুহৰ ঘৰত লাগিলে মই লৈ যাম এইটো কৈ আছো মই পইচাটো চুৰি কৰা দিনে কৰা ৰাতি কৰা চুৰি ঠিক আছে গরে গড়ে কি টাটি হাতী ক'ত ঘৰ মোর শীতলাবাড়ি এই কোনে চুৰ কৰে তোৰ কৰ পচা সব ডাঙর চুরি ডাঙৰ চুৰ পচা তই তেহেঁতৰ মিলি পেলাই কৰ মই নাহো ক্লাৰ্টম কোৱা ল'ৰা আছে কাৰ্বি ল'ৰা পচা এইকেইটা আছে এন্তে 4জন মান আছে এন্তে 4জন আহে
আহিছিলে নেকি ইহঁতৰ লগত থাকে মইতো আজি ইয়াক লগ পাইছো মোক মাতি লৈ আনিছে বজাৰ পৰা আজি কেলে আনিছিলে সি কিবা কাম আছে বোলে মোৰ লগত বল তোক মই 200-300 টকা দিম সেইটো কাৰণে বল কৈ কিনে মোক মাতি আনি মোৰ ঘৰত চাউল খাবলৈ টকা নাই 1 টকাও নাই সেইটো কাৰণে বল কৈছে সেইটো কাৰণে আহিছো ইহঁতে কি ইনভাৰ্টাৰ এন্তে বেটাৰী চেট্ৰি কিবা কিবি লৈ যোৱা দেখি পাওঁ মই বজাৰত এই পইচা বিলাক এইটো দেখি পাইছো মই বজাৰত পইচাটো হলডাল বস্তি